Hi guys, welcome to my new vlog. After a long time, বহুত দিনৰ মূৰত আনটা vlog দিব আহিছো আৰু আজি মানে আছো হিমাংশুৰ ঘৰত আৰু আজি আমাৰ আজি এটা প্লেনিং আছে যে আজি গাহৰি পাৰ্টি কৰো আৰু যোনে যোনে গাহৰি লাভাৰ আছে এইবিলাকে ভিডিওটো চাই থাকিবা আৰু সবে চাব দিয়াচোন আজি অলপ বেলেগ এনজয় হ'ব বলক এতিয়া আমি গাহৰি আনো গাহৰি লৈ কিনে দেখাই আছো কি কৰো সব দেখাই আছো তো চাই থাকক ভিডিওটো So guys, গাহৰি লৈ লব A few moments later. So guys, preparation কৰি আছো So guys, উইনচিল লগাই দিলো খৰিও আহি গৈছে এয়া বনোৱা কথা তো গাইজ আগতে চাহটো খাই লওঁ তাৰপিছত বনাই আছো গাহৰি নাই কি কা কৈছে কি ৰকে পুৰা ৰেডি গাড়ী হোৱাৰ কাৰণে পুৰা ৰেডি হৈছো আৰু ইয়াতে হিমাংশুই ৰেডি কৰি আছে জুই ধৰি আছে গাড়ী থৈ দিছো সাৰ চাৰ দি কিনে আৰু ইয়াতে কৌশিকে বগৰী চলাই আছে মজা খানা গাহৰিও আবার ৰেডি এইটো বাই দিছে জুইত A few moments later. Guys, গাহৰি হোৱা হৈ গ'ল এণ্ড বগৰী গোটা হৈ গ'ল গাইজ ৰান্ধনি বনাই আছে ৰান্ধনি হৈছে হিমাংশু ইফালে বগৰীও ৰেডি All credit goes to Kaushik Bormon Dangoria. Itu main itu গাহৰি itu main. Guys, পুৰা ৰেডি হৈ আছে আৰু আমি তাতে অলপ বগৰী তো খাই লও তাৰপিছত দেখাই আছো এটা আলু দি দিছে আলু পিয়াজ আৰু জলকীয়া ভাজি আছে পুৰা আদা নহৰু পেষ্ট দিছে নেকি আদা নহৰু পেষ্টটো দি দিছে এতিয়া প্লাছ এটা অকল গাহৰিটো দিয়া কথা আছে তো এইখিনি হৈ লওক অলপ তেতিয়ালৈকে আমি বগৰীটো খাই ল'ব অলপ সতে কৰি লওঁ অলপ Guys, it's the main ingredient. Gahori to dibo. Ita mosla bilak di isu. Di ase mane. This is meat masala. Meat masala already dile Itu shark guys ki cute kukuror pali tuk Yo gari hobaisi guys অলপ এতিয়া পানী দি দিছে যাতে গোটে মছলাখিনি মিক্স হৈ যায় মাংসৰ লগত ঢাকন দি দিলে কি করবি বলে গুড়া করে দিম তাৰপিছত এতে দি দিম চাও আকশন কিবা কৰে আমাৰ মাস্টার শেফ হিমাংশু দাসে Jogar আমি তিনটা মিলি কিনে আর এটা খানা আর সরু চাই পিকনিক কিন্তু বুম পিকনিক এফালে কি অলপমান লাৰি দিছে যাতে ইয়াৰো এটা নাম হওক কিয় বনাইছে অলপমান ক্ৰেডিট ল'ব
অলপ চাই দিবা এতিয়া এইটো থৈছোঁ দি দিব এতিয়া আলুখিনি দি দিছোঁ এইখিনি চুচ দি দি নাই নাই এক টুকুৰা অলপ টেষ্টিঙৰ কাৰণে ওলাই আছোঁ এক পিচ ওলাইছে আৰু এক পিচ ওলাইছে আৰু অলপ টেষ্টিং কৰি লওঁ গাইছ লাষ্ট ধনিয়াটো দি দিওঁ তো গাইজ এতিয়া গাহৰিটো খাওঁ ভাতৰ লগত ৰেডি টু ইট গাহৰি মাংস চুমকি খাবি না তই ৰে আছে চুমকি চুমকুলু এই চুমকি খাবি না তই 5 hours later. তো গাইজ খোৱা বোৱা হৈ গ'ল এতিয়া যাবৰ কাৰণে ৰেডি হিমাংশুক বাই দিওঁ বাই আৰু কি বুলি কয় ব্লগটো ইয়াতে শেষ কৰি দিওঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু নতুন যদি প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আৰু কাৰোবাৰ যদি লোভ চুপ লাগি গ'ল বা বেয়া চেয়া পালে তেতিয়াহ'লে চৰি আৰু কিন্তু গাহৰি যোনবিলাকে ভাল পায় নিশ্চয় লাইক কৰিব আৰু কমেণ্টত লিখিব অঁ গাহৰি লাভা তো বাই বাই গাইজ টাটা